নমস্কাৰ মই অদিতি আৰু আপোনালোকক মোৰ ইউটিউব চেনেল অদিতি কাকতিলৈ স্বাগতম জনাইছোঁ আৰু মই আছোঁ আজি আমাৰ কৃষ্ণকান্ত সন্দিকৈ মানে মই য'ত পঢ়োঁ তাৰে এখন হোষ্টেলত ইয়াতে মানে আমাৰ কেম্পাছটো মানে যিটো শ্বুটিঙৰ কেম্পাছ গতিকে আৰু ইয়াতেই চব আৰ্টিষ্টবিলাক আছে আৰু আজি মই এজন আপোনালোকৰ লগত এনেকুৱা মানুহৰ লগত কথা পাতিম মানে যাক কোনো পৰিচয়ৰ প্ৰয়োজনে নাই আৰু বহুত ব্যস্ত জনপ্ৰিয় বৰ্তমান সময়ৰ এখন চিনাকি মুখ আৰু গতিকে মই নামটো নকওঁ আপোনালোকে থাম্বনেইলটো চাইটো গমেই পাইছে কোন হয়নে এতিয়া আৰু মোৰ এটা বিৰাট ডাঙৰ সৌভাগ্য এইটো যে মই নেশ্যনেল স্কুল অফ ড্ৰামা NSGৰ পৰা যিটো ফাৰ্ষ্ট ৱৰ্কশ্বপ কৰিছিলোঁ সেইটো তেখেতৰ পৰা শিকিবলৈ মই এটা সুবিধা পাইছিলোঁ আৰু জিৰচং ষ্টুডিঅ'ৰ মানে তত্ত্বাৱধানত এই ৱৰ্কশ্বপটো হৈছিলে গতিকে আৰু ইমান দিনৰ মূৰত আৰু আজি তেখেতক লগ পাই মোৰ বহুত ভাল লাগিছে গতিকে বলক তেওঁৰ লগত আমি কথা পাতোঁ ইয়াতেই আছে বলক আৰু এয়া চাওক কোন হিমাংশু গগৈ ছাৰ আৰু আজি ছাৰৰ লগত আমি কথা পাতিম ছাৰ পাঠশালাত আহিছে আজি কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে এবাৰ এটি পাঠশালা মই 3বাৰ আহিছোঁ আৰু পাঠশালাখন আচলতে বৰ সুন্দৰ জেগা হয় আৰু সৰুৰ পৰা শুনি আহিছোঁ আৰু পেপাৰতো পাই থাকোঁ যে পাঠশালা ল'ৰা মোক মেট্ৰিকত তামুক তেনেকৈ মই চাম ভাবিলোঁ কালি যেতিয়া আহি এইডোখৰ ৰখি আছোঁ কলেজৰ হেৰিয়াৰ ওচৰত আপোনাৰ কলেজ চকৰ ওচৰত তেতিয়া ভাবিছোঁ নামটোৱেইচোন পাঠশালা তো ইয়াৰ ল'ৰাবোৰতো চোকা হ'বই তো সেইটো ফালৰ পৰা পাঠশালাখন এখন নিজস্ব নাম আছে আৰু মইতো ঐতিহাসিক এখন জেগা আহি বহুত ভাল লাগিছে আৰু যিমান গৰম হ'লেও ইয়াত ঠাণ্ডা পৰিৱেশ এটা আছে তো সেইকাৰণে কি জানো ল'ৰা ছোৱালীবোৰ চোকা আৰু ছাৰ মানে ইয়াততো বিভিন্ন ধৰণৰ প্ৰফেশ্যন আছে ন বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন কাম আছে আপুনি অভিনয়কে কিয়নো প্ৰফেশ্যন হিচাপে বাছি ল'লে প্ৰফেশ্যন হিচাপে বাছি লোৱাৰ কাৰণটো আচলতে অসমত এতিয়াও অভিনয়টো প্ৰফেশ্যন হিচাপে বহুতে মানি ল'ব পৰাই নাই এতিয়ালৈকে তো লাহে লাহে ভাবিছোঁ কষ্ট হয় এতিয়াও এইটো প্ৰফেশ্যন হিচাপে লৈ কিন্তু ভাবিছোঁ যাতে আমাৰ পিছৰ জেনেৰেশ্যনটোৰো সুবিধা হয় যাতে আমিও তেওঁলোকক কিবা এটা ৰাস্তাত দি যাব পাৰোঁ যাতে ই এটা প্ৰফেশ্যনত বেলেগততো এইটো প্ৰফেশ্যনত লাখ কোটি টকা আমাৰ ইয়াত 100,000 এনেকুৱা তো ভাবোঁ যে সেইবোৰ চেঞ্জ হওক গোটেইবোৰ চেঞ্জ হওক আৰু 2 নম্বৰ কথা প্ৰথমতে মই ভাবিলোঁ টিচাৰ হ'ম তাৰপিছত যেতিয়া ডিগ্ৰী পঢ়ি মেলি শেষ হৈছে তাৰপিছত ভাবিলোঁ মইতো টিচাৰ বাৰু হ'ম কিন্তু শিকাম কি মানুহক আচলতে মোৰ মানে ক'বলৈ গ'লে আচলতে আগতে যেতিয়া বেলেগ চাকৰিৰ কথা সোধা হয় তেতিয়া মই কৰিম বুলি কৈ দিওঁ মায়ে যেতিয়া কয় যে তই আমুক কৰিব পাৰিবি নাই আমুক তামুক মই বেলেগত যাচোন চাকৰিৰ কাৰণে এপ্লাই কৰোঁগৈ বাট মই এপ্লাইও কৰোঁ তাৰপিছত ভাবোঁ মই জানো কৰিব পাৰিম তেনেকৈ বিভিন্ন কাম কেইটামানত সোমাইছিলোঁ তাৰপিছত যেতিয়া মই লাহে লাহে অভিনয় জগতত সোমাইছোঁ তেতিয়া গম পাইছোঁ যে মই অকল অভিনয়হে পাৰোঁ অভিনয়টোহে মোৰ মানে অভিনয়তে মই কি জানো কেতিয়াবা ছাকচেছ হ'মগৈ এতিয়ালৈকেতো হোৱা নাই এতিয়ালৈকে শিকিয়ে আছোঁ তো ক'ৰবাত এদিন নহয় এদিন ছাকচেছ হ'ম সেইটো থট আৰু আপুনি মানে অভিনয়ক লৈ ক'ৰবাত মানে আনুষ্ঠানিক শিক্ষা লৈছে নেকি আৰু যদি আপুনি ভাবে নেকি যে এইটো লোৱাৰ প্ৰয়োজন থাকে একজন মানুহে যদি অভিনয় কৰিব বিচাৰে মই ডিব্ৰুগড় ইউনিভাৰ্চিটি পাৰফৰ্মিং আৰ্টছতে অভিনয়ৰ ওপৰত MA কৰিলোঁ 2015ত তাৰ পৰা ওলাইছোঁ আৰু হয় এইটো বহুত জৰুৰী হয় কাৰণ যেনেকৈ ডক্টৰ হ'বলৈ ডক্টৰ পঢ়িবই লাগে বা ইঞ্জিনিয়াৰ হ'বলৈ ইঞ্জিনিয়াৰিং পঢ়িব লাগে তো লাহে লাহে এইটো হ'ব এতিয়াও হোৱা নাই এতিয়াও যোনে তোনে এক্টিঙত গুচি আহে কিন্তু এক্টিংটো ইমানো ইজি ছাবজেক্ট নহয় যে যোনে তোনে ভৰি দিছেও নষ্টও হৈছে ক'ৰবাত ভালো হৈছে কিন্তু বিচাৰোঁ মানে আনুষ্ঠানিক শিক্ষাটো লওক আৰু আনুষ্ঠানিক শিক্ষা লোৱাৰ মানুহৰ লগত কাম কৰি যিটো মজা সেই মজাটো বেলেগত নাপায় তো আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন আছে আপোনাৰ মানে কোনটো কামত আপুনি বহুত ছেটিছফাইড আপোনাৰ অভিনয়ৰ ক্ষেত্ৰখনত বা মানুহে আপোনাক কোনটো কেৰেক্টাৰ বা কোনটো ৰোলত বেছি ভাল পাইছে আৰু আচলতে সেইটো ক'ব নোৱাৰি মানে মই কোনটোত সফল হৈছোঁ বা কোনটো ছেটিছফাই আচলতে মই কোনো চৰিত্ৰক লৈ পিনি ছেটিছফাই নহয় মই আচলতে এক্টিং কৰি ছেটিছফাই হওঁ মই যদি এক্টিং ক'ৰবাত কৰিবলৈ মাতে তো ভোকে পেহে থাকিও কৰিব পাৰি কিন্তু যদি মোক কোনোবাই বেলেগ কামত মাতে তো মই আগে ভাতটোৰ কথা সুধোঁ যে ভাত তো এই এক্টিংটোত কৰি মই চকুন পাওঁ আচলতে এটা শান্তি আহে তো এই শান্তিটোৰ কাৰণে মই এক্টিংটো কৰা হয় আৰু য'তে নামাতক মই যাবলৈ সাজু আছোঁ আৰু এতিয়ালৈকে সফল কেৰেক্টাৰ বুলি নহয় মানে নাজানো আচলতে কোন মানুহে কি ভাল পায় কি বেয়া পায় কিন্তু বৰ্ণদী ভটিয়াৰ কেৰেক্টাৰ এটা আছিল ভাস্কৰ বুলি সেই কেৰেক্টাৰটো কৰি অলপ শান্তি লাগিছিল আৰু কাৰেঙৰ লিগিৰি বুলি এখন নাটক আছিলে তাত সুন্দৰ কোঁৱৰৰ চৰিত্ৰটো কৰিছিলোঁ তেতিয়া শান্তি লাগিছিল
তো সেই দুটা কাম কৰি মই নিজকে মানে অলপ ভাল লাগিছিল আৰু মই যেতিয়া নিজে ভাল পাইছোঁ কিজান অডিয়েঞ্চে ভাল পাইছে আৰু এতিয়া শকুন্তলা বুলি চিৰিয়েল এখন চলি আছে কাজল প্ৰিয়া বুলি চিৰিয়েল এখন চলিছিলে তাৰ চৰিত্ৰ দুটাৰ ওপৰত মানুহে মন্তব্য আগবঢ়াইছিল ভাল ভাল কিন্তু নাজানো আৰু ছাকচেছ হৈছে নাই নাজানো কিন্তু মন্তব্য কিছুমান আহে তো আচলতে এক্টিং কৰিহে মোৰ ভাল লাগে কোনো নিৰ্দিষ্ট চৰিত্ৰ বুলি তেনেকুৱা কোনো কথা নাই আৰু আপুনি ইমান দূৰৰ পৰা বাইক লৈ আহিছে ইমান ব্যস্ততাৰ মাজত তাৰে আগতে আপুনি শ্বুটিং কৰি আছে কিবা অসুবিধা পোৱা নাই নেকি সেই অলপ আগতে কৈছিলোঁ যে মানে চকু নহয় যদি এক্টিঙৰ নামটো শুনো মানে গুচি যাব মন যায় তো সেই কষ্টটো কষ্ট যেন নালাগে তো ইয়াৰ আগতে 4-5 দিনমান টোপনি ক্ষতিও হৈছে কিন্তু সেই চকুত সেই বস্তুটো এক্টিং বুলি ক'লে লাইটটো জ্বলি যোৱাৰ লগে লগে বাট অকল ষ্টেজ হেৰিয়াৰ কেমেৰাৰ কথাই কোৱা নাই যদি ষ্টেজৰ লাইটকেইটাও জ্বলি যায় সেই যোনটো গৰম ভাৱ আহে সেই গৰম ভাৱটোৱে মোৰ গোটেই আচলতে শক্তিটো পূৰা আকৌ মানে কি বুলি কয় সেইটো ৰিজেনেৰেট বুলি কয় ন পূৰা হেৰি হৈ যায় আকৌ আহি যায় মানে ৰিফিল হৈ যায় শক্তিটো আৰু আপোনাৰ লগত এনেকুৱা কেতিয়াবা হৈছেনে অন ষ্টেজ হওক বা অন কেমেৰাই এটা এক্সিডেণ্ট হৈছে বাট আপুনি মেনেজ কৰি আহিছে দৰ্শকে গমেই নাপালে সেইটো এনেকুৱা কিবা অভিজ্ঞতা তেনেকুৱা অসুবিধা মানে অভিজ্ঞতাটো ঢেৰ হয় এটা মনত আছে অনুপম কৌশিক বৰাৰ ছাৰৰ এখন নাটক কৰিছিলোঁ কনক ধনু বুলি তাত এটা গান আছিলে আৰু গানটোৰ লগে লগে ডাইলগ আছিলে তো গানটো গালোঁ কিন্তু ডাইলগটো মই পাহৰি থাকিলোঁ তাৰপিছত বহুত দেৰি এনেকৈ ৰখি গ'লোঁ ৰখি আকৌ এক পাক মাৰি পিনি সেই গানটো গাই পিনি আকৌ মনলৈ আনিছোঁ তাৰপিছত ডাইলগটো কৈছোঁ আৰু তেতিয়ালৈকে মোৰ যোনখিনি কোৰেক্টৰ আছিলে ডাইৰেক্টৰ আছিলে চব এনেকুৱা হৈ গৈছে কি হ'ব এতিয়া কিন্তু আকৌ মেনেজ হ'ল যেন তেন ভগৱানৰ কৃপাত আৰু তাত অডিয়েঞ্চে গম নাপালে যে ভুল হ'ল সেইটো আৰু তেনেকুৱা ঢেৰ কেছ আছে তো সেইটো তাৰ ভিতৰত এটা আৰু আপুনি এটা মানে ট্ৰেডিশ্যনেল কুৱেশ্যন আছে আগতে মানে বিস্ময়ত এইটো কুৱেশ্যন আহিছিল আপোনাক যদি এটা নিৰ্জন দ্বীপত ৰখা হয় য'ত পানী চানী নাই একো মানে মানুহ নাই তেনে যদি তাত থকা হয় তেনেহ'লে আপুনি মানুহৰ বাহিৰে তিনিটা কি বস্তু নিব বিচাৰিব মানুহৰ বাহিৰে তিনিটা কি বস্তু মই নিব বিচাৰিম মানুহৰ বাহিৰে খানা নিম প্ৰথম তাৰপিছত পাৰিলে ক'ৰবাত কেমেৰা এটা লৈ যাম আৰু কি বুলি ক'ম এতিয়া খানা কেমেৰা মানুহ নিব নোৱাৰি ন অঁ এক্টিঙৰ কিতাপ দুখনমান লৈ যাম তাতে যিকেইদিন থাকোঁ তাত আৰু অলপ জ্ঞান বঢ়াব পাৰোঁ সিমানে ছাৰ মোৰ ভিউৱাৰ্ছবিলাকক আপুনি কিবা ক'ব নেকি এনে যিমান পাৰে ছাবস্ক্ৰাইব কৰক আৰু বেলেগকো কৰিব কওক আৰু এটা বিশেষ কথা ক'ব বিচাৰিছোঁ যে এই ইণ্টাৰভিউটো আচলতে এনেকুৱা কোনো জ্ঞানমূলক বা শিক্ষামূলক নহয় যে মই কোৱা কথাখিনি প্ৰত্যেকটো মানে সঁচাই হ'ব বা আপোনালোকে ল'বই যে লাগিব তেনেকুৱা কোনো কথা নাই এইটো মোৰ অকল পাৰ্চনেল এটা চিন্তা নিজস্ব ব্যক্তিগত চিন্তা তো ময়ো শিকিহে আছোঁ আচলতে আৰু জীৱনটোত শিকি কেতিয়াও শেষ কৰিব নোৱাৰি তো আপোনালোকেও শিকি যাওক ভাল ভাল কামবোৰ কৰি যাওক আৰু পাৰিলে এক্টিঙৰ প্ৰফেশ্যনত আৰু আহক যাতে আমাৰ আৰ্মিটো আৰু বাঢ়ে তো সেয়াই চ' মই ছাৰক বহুত ধন্যবাদ জনাইছোঁ যে ইমান ব্যস্ততাৰ মাজত মোক এইখিনি সময় দিয়াৰ কাৰণে আৰু বহুত ব্যস্ত আচলতে ছাৰে তথাপিতো মোক এইখিনি সময় দিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ ছাৰ তোমালৈ ধন্যবাদ থাকিল আৰু ভাল লাগিছে আচলতে তুমি এবাৰ কোনোবা এটা ৱৰ্কশ্বপত গৈছিলে ৰবিজিতা বাৰ তেতিয়া তাতে লগ পাইছিলোঁ আৰু তাৰপিছৰ পৰা যে ইমানখিনি ইণ্টাৰভিউ ল'ব পৰা হ'লাগৈ তো সেইটোও ভাল লাগিছে তো তুমিও আগবাঢ়ি যোৱা লাইফত যি হ'ব বিচৰা তাকে হ'ব তাকে আশীৰ্বাদ কৰিছোঁ কামনা কৰিছোঁ ধন্যবাদ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মোৰ এনেকুৱা ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে পায় আকৌ আহিম এটি নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে বাই